Good morning everyone. আজি মই ভিডিঅ'টো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ কিয়নো মই এইটো চেনেলত মই ডেইলি ভ্লগ আপলোড কৰা নাই। সো আজি ভাবিছোঁ মই দিনটোত কি কৰোঁ তাকে দেখুৱাইছোঁ। বাহিৰৰ কামখিনি কৰি এয়া মোৰ ৰুমলৈ আহিছোঁ। ৰুমটোৰ অৱস্থা চাওকচোন। বাচ্চা থাকিলে ৰুমবোৰ কেনেকুৱা হয় সকলোৱে জানে। প্ৰথমে মই মোৰ ৰুমটো ডিচিপ্লিন কৰি লৈছোঁ, তাৰপিছত মই বাকীবোৰ কাম কৰি যাম। এয়া ৰুমটো ঠিক ঠাক কৰি ল'লোঁ, তাৰপিছত মই একেলগে ৰুমবোৰ সাৰি মুচি ল'ম। গোটেইবোৰ ঘৰ সাৰি মুচি লৈছোঁ, জাষ্ট মই মোৰ ৰুমটো দেখুৱাইছোঁ। কামখিনি আজৰি হোৱাৰ পিছত এয়া গুণক ভাত খুৱাব লৈছোঁ। ভাত খুৱাওঁতে তাৰ নাটক চাওকচোন। ভাত খাই উঠি তাক অকণমান খেলিব দিব লাগে। এয়া খেলি আছে, তাৰ লগত ময়ো খেলোঁ, নহ'লে অকলে অকলে বাচ্চাবোৰে আমনি পায় নহয়। খেলা হোৱাৰ পিছত তাক মই গা পা ধুৱাই খুৱাই দিলোঁ। আৰু এয়া দুপৰীয়াৰ সাজত মায়ে বনাইছে বেঙেনা ভাজি, চব্জি, শাক ভাজি আৰু দালি। ৰাতিলৈ আকৌ আলহী আহিল। আলহীৰ বাবে এয়া ভাতৰ যোগাৰ কৰি আছোঁ মই। দালি বনালোঁ, এয়া পটল ফ্ৰাই কৰি আছোঁ আৰু বনালোঁ কাজু চিকেন। এই চিকেনৰ ৰেচিপিটো মই দি দিছোঁ। তাৰ লগতে মই আপোনালোকক কওঁ যে মোৰ ভিডিঅ'বিলাক চাই আছে, ভিউজ ঠিকে আহিছে, কিন্তু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া মই আগলৈ ভিডিঅ'বোৰ দিব পাৰিম। এয়া মই বনাইছোঁ কাজু চিকেন। কাজু আৰু শুকান জলকীয়াকেইটা ড্ৰাই ৰোষ্ট কৰি লৈছোঁ মই। তাৰ লগত বিলাহী, পিঁয়াজ এনেদৰে এটা পেষ্ট বনাই লৈছোঁ। তাৰপিছত এয়া কেৰাহীত তেল দিছোঁ। তেল দি অকণমান মই পাঁচফোৰণ দিওঁ। মই মাংস বনালে পাঁচফোৰণ দিওঁ, বহুতে হয়তো নিদিয়ে, কিন্তু পাঁচফোৰণ দিলে বিৰাট ধুনীয়া এটা গোন্ধ ওলায়। এয়া পাঁচফোৰণ দি উঠি তাৰ লগত দিছোঁ মই আদা নহৰু পেষ্ট, তেজপাত। অকণমান ভাজ খোৱাৰ পিছত তাত দিছোঁ মই বনাই থোৱা পেষ্টটো। এয়া পেষ্টটো বনাই হৈ গ'ল। এয়া দিছোঁ মই আলুখিনি পেষ্টটোৰ লগত অকণমান ভাজ খোৱাৰ পিছত ইয়াত মই চিকেন এড কৰিম। এয়া চিকেনখিনি দি দিলোঁ। চিকেনখিনি ভাজ খোৱাৰ পিছত অকণমান মই ঢাকনি দি দিম, যাতে মছলাখিনি চিকেনত পূৰা লাগি যায়। এয়া কালাৰ চাওকচোন, কালাৰটো ধুনীয়া আহিছে। তাৰপিছত মই ইয়াত পানী এড কৰিলোঁ আৰু আমাৰ কাজু চিকেন ৰেডি। সকলোকে খুৱাই মেলি মোৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ।